হেল্ল' ফ্ৰেণ্ডছ, হেপ্পী নিউ ইয়েৰ। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালেই আৰু মোৰো ভাল। আৰু ভাবিছোঁ নতুন বছৰত কিবা এটা পৰিকল্পনা কৰিছোঁ, মানে সদায় ডেইলি ভ্লগ দিম বুলি। আৰু মোৰ প্ৰথমটো ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে মৰম দিব আৰু কেনেকুৱা পালে জনাবচোন, যাতে কিবা ভুল ভ্ৰান্তি হ'লে মই শুধৰাই ল'ব পাৰোঁ, যিহেতু প্ৰথমবাৰ চেষ্টা কৰিছোঁ। আৰু ৰেচিপিটো থাকিবই, ৰেচিপি মেইন। মই শ্বৰ্টত ৰেচিপিবিলাক দি দিম। আৰু যদি আপোনালোকে ভ্লগ চাব নিবিচাৰে, তেতিয়াহ'লে খালি ৰেচিপি চাব পাৰিব। শ্বৰ্টত বা লং ভিডিঅ'ত মই ৰেচিপিটো দিমেই নিশ্চয়। এতিয়ালৈকে যেনেকৈ দি আহিছোঁ তেতিয়া এনেকেই দি যাম ৰেচিপি। আৰু ভাবিছোঁ নতুন বছৰত কি ডেইলি ভ্লগো দিয়া কৰোঁ, চাওঁ কেনেকুৱা আপোনালোকে। মই শ্বেয়াৰ কৰি খুব ভাল পাওঁ তো এইকাৰণে অকণমান চেষ্টা কৰিছোঁ আৰু দেখাবলৈ। ভাবিছোঁ এনেকৈ দেখাম বুলি মোৰ সৰু পৰিয়ালটোৰ লগত, মোৰ সৰু সৰু দুটা ল'ৰাৰ লগত। আৰু মোৰ প্ৰতিটো দিন, প্ৰতিটো পল কেনেকৈ যায় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। ঘৰৰ পৰা বহুত দূৰত থাকোঁ, যিহেতু অকলশৰীয়াকৈ। ক'ত থাকোঁ, কেনেকৈ জীৱনটো পাৰ কৰি আছোঁ, তাকেই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি আশা কৰোঁ আপোনালোকে ভাল পাব। এয়া দেখিলেই নিশ্চয় ৰাতিপুৱা যিহেতু সকলোৰে এইটো কামেই থাকেই, ঘৰ সৰা মোচা এইবিলাক কৰি আহি গা পা ধুই মন্দিৰত চাকি জ্বলালোঁ। আৰু এতিয়া ভাবিছোঁ বছৰৰ প্ৰথমটো দিন আৰু মিঠা কিবা এটা বনালে ভাল হ'ব ন। আৰু মই মন্দিৰত যাওঁৱে, যদি মিলাব পাৰোঁ মন্দিৰত যাওঁ। আজি সময় সুবিধা সকলো মিলিছে, হাজবেণ্ডৰ ডিউটিও নাই, ৰাতিপুৱা ৰাতি আছে ডিউটি, দিনটো আছে ঘৰতে। ভাবিলোঁ মন্দিৰত যাম, যিহেতু বছৰৰ প্ৰথমটো দিনত মই চেষ্টা কৰোঁ মন্দিৰত যাবলৈ, যাতে বছৰটো ভালে ভালে যায়। আৰু পাৰ হৈ যোৱা বছৰটো যে ভালে ভালে গ'ল, তাৰ কাৰণে ধন্যবাদ দিব যাওঁ। মোৰ ভাল লাগে গৈ পেলাই। যদি নাযাওঁ একদম আধৰুৱা আধৰুৱা লাগি থাকে। তাকে ভাবিছোঁ ফটাফট ঝটপট হৈ যোৱা একদম যি কিবা এটা বস্তু বনাওঁ। মই গা ধুই আহিলোঁ, এতিয়া ল'ৰা দুটাক গা ধুৱাব লাগিব। তাৰে আগতে মই ব্ৰেকফাষ্টটো বনাই থৈ যাওঁ, আৰু ঠাণ্ডা হৈ অহালৈকে গাও ধোৱা হৈ যাব। যেতিয়া গা ধুই আহি খাব পাৰিব আৰু সিহঁতে খাব। মোৰ মানুহজন আৰু মই নাখাওঁ, এতিয়া মন্দিৰৰ পৰা আহিয়ে খাম কিবা। আৰু দেখিছেনে চুজি হালৱা বনাবলৈ লৈছোঁ। চুজি হালৱা খায়ো ল'ৰা দুটাই, ফটাফট হৈও যাব। তাৰ আগতে ড্ৰাই ফ্ৰুটছখিনি খুন্দনাত খুন্দি লৈছোঁ অকণমান। তাৰপিছত এইখিনি অকণমান ঘিত ভাজি লৈছোঁ। আৰু আপোনালোকে যদি ড্ৰাই ফ্ৰুটছ সৰু সৰু কাটি থকাত বহুত টাইম যায় বুলি ভাবে বা দিগদাৰ পায় ন কাটিবৰ কাৰণে, তেতিয়াহ'লে এইটো কাম কৰিবচোন। মোৰ নিচিনা মইতো সহজতে হৈ যোৱাৰ কাৰণে খুন্দনাত অকণমান খুন্দি লওঁ। 2 বা 3 বাৰমান দিলে কাজুখিনিতো একদম গুৰি হৈ যায়, আলমণ্ডখিনি অকণমান টাইম লাগে। আৰু এইটো কৰি ল'বচোন, তেতিয়াহ'লে দাঁতত সেনেকৈ নালাগে। সৰু সৰু ল'ৰা ছোৱালীও খাই ভাল পায় আৰু ফটাফট হৈও যায়। আৰু এয়া মই চুজিখিনি দি দিলোঁ। প্ৰয়োজন অনুসৰি চুজিখিনি অকণমান কালাৰটো চেঞ্জ হোৱালৈকে ভাজি ল'ম ঘিত। আৰু বহুত ধৰণৰ পদ্ধতিত বনোৱাই চুজি হালৱা। আজি মই একেবাৰে ইজি প্ৰচেছত বনাইছোঁ, যাতে মোৰ পটককৈ হৈ যায় বস্তুখিনি। আৰু এদিন বাৰু ভাল একদম যোনটো অৰিজিনেল প্ৰচেছত বনাই চুজিৰ হালৱা, সেইটো হালৱা আপুনি চাচনিৰ লগত যে বনায়, সেনেকুৱা এটা হালৱা ৰেচিপি দি দিম বাৰু আপোনালোকক। আজি কিন্তু একদম ইজি প্ৰচেছটো দেখাইছোঁ আপোনালোকক। এয়া ভজা হৈ গ'ল। এতিয়া ইয়াতে অকণমান পানী, তাৰপিছত যদি আপোনালোকে গাখীৰ নাই তেতিয়াহ'লে খালি পানীৰেও দি দিব পাৰে। মই অকণমান পানী দিছোঁ প্ৰথমতে, তাৰপিছত গাখীৰখিনি দি দিছোঁ। এতিয়া অকণমান ড্ৰাই হৈ অহালৈকে এইখিনি ৰাখি দিম।
দেখিলেই পানীখিনি শুকাই অহাৰ পিছত চেনিখিনি দি দিলোঁ প্ৰয়োজন অনুসৰি। তাৰপিছত একেবাৰে শুকাই অহাৰ পিছত এয়া দেখিছে ইলাচি মানে অকণমান খুন্দি থোৱা আৰু ড্ৰাই ফ্ৰুটছখিনি ভাজি থোৱা ড্ৰাই ফ্ৰুটছখিনি দি দিছোঁ আৰু আমাৰ হলৱা ৰেডি। আৰু এতিয়া যাম মই ল'ৰাটোক গা ধুৱাবলৈ, তাৰপিছত আহি পেলাই খাব দিম সিহঁতক। আৰু তাৰপিছত ৰেডি হৈ এয়া মই ওলাইছোঁ, ৰেডি হৈছোঁ। আৰু হাজবেণ্ডে ৰাতি বোলে চকলেট আনি থৈ দিছিলে, নিউ ইয়েৰত দিম বুলি, আকৌ ৰাতিপুৱা দিছে, পাহৰিছিলে, তেওঁ দি দিলে। এতিয়া আৰু খালোঁ চকলেটটো। আৰু মই এতিয়া ৰেডি হৈছোঁ, ল'ৰা দুটাকো ৰেডি কৰিলোঁ। আৰু এতিয়া যাম মন্দিৰলৈ। বহুত ঠাণ্ডা দিছে, বহুত ঠাণ্ডা দিছে। ভাবিছিলোঁ আজি অকণমান ৰ'দ ওলাব, কিন্তু ইমানেই ঠাণ্ডা। আমাৰ লগত আপোনালোকো লৈ যাওঁ মন্দিৰলৈ। আৰু এয়া দেখিছেনে, মই চাকি সোমাবলৈ দোকানত ল'লোঁ। আৰু ইয়াতে ফুলো কিনি আনিব লাগে নহয়, ফুলো কিনিলোঁ আৰু দোকানত চাকিও লৈ ল'লোঁ। আৰু এতিয়া আহিলোঁ মন্দিৰলৈ। মন্দিৰটোত যাওঁ আমি, আমাৰ বিশেষ দিনবিলাকত এই মন্দিৰটোতে যাওঁ। আপোনালোকে দেখিছে চাগে আগৰ ভিডিঅ'টো। আৰু আজি অকণমান আপোনালোকক দেখাই দিছোঁ। আৰু মানুহজনক এয়া অকণমান ভিডিঅ' কৰি দিবলৈ ক'লোঁ। আৰু এই মন্দিৰটোত গৈ এইকাৰণে ভাল লাগে, ইয়াত মহাদেৱ শিৱ মন্দিৰ, হনুমান মন্দিৰ, শনি মন্দিৰ আৰু এই মা কালী মন্দিৰ, দুৰ্গা মাৰ মন্দিৰ, গোটেইকেইটা মন্দিৰ আছে। তো সেইকাৰণে সকলোৰে আশীৰ্বাদ লোৱা হৈ যায়। আৰু আজি অকণমান মানুহ কম আছিলে, মানে ৰাতিপুৱা ভাগত বহুত আছিলে, আমি অকণমান দেৰিকৈ গৈছিলোঁ। আৰু এতিয়া অকণমান ভিৰ কম আছিলে আৰু বহুত ঠাণ্ডা আছিলে। মানে এতিয়াও আছে, চলি আছে ঠাণ্ডা, বহুতেই ঠাণ্ডা, ৰ'দেই নাই, আন্ধাৰ কৰি থৈ দিছে। আৰু দেখিছেনে জেকেট পিন্ধি যাব লগা হৈছে, ইমানেই বেছি ঠাণ্ডা। আৰু এয়া যে খালী ভৰি খোজকাঢ়ি আছোঁ, ইমান বেছি বিষাইছে ন ভৰি, বহুত ঠাণ্ডা পৰিছে ইয়াত। জানো কেতিয়া ৰ'দ ওলায়, বহুত অশান্তি লাগি গৈছে। আৰু আমি 31st দিনাখনে নিৰামিষেই খালোঁ, কাৰণ আমি মঙলবাৰে একো নাখাওঁ, সেইকাৰণে খাব নাপালোঁগৈ। আৰু এতিয়া গৈছিলোঁ মাংস আনিবলৈ। আৰু ল'ৰা দুটাই ট্ৰেইন চাবলৈ খুব ভাল পায়। চ' সিহঁতে ক'লে কি ট্ৰেইন চাব যাম, বহুত দিন ওলোৱা নাছিলোঁ ঘৰৰ পৰা, সেইকাৰণে ট্ৰেইন চাই আহিলোঁ। আৰু কেইকপিমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু মন্দিৰৰ পৰা আহিলোঁ, এতিয়া কাপোৰ চেঞ্জ কৰি পেলাই আহি গৈছোঁ আৰু নিজৰ ডিউটিত। কাৰণ নাইট ডিউটি আছে যিহেতু, সোনকালে খাই পেলাই শুব দিব লাগিব হাজবেণ্ডক, নহ'লে আকৌ নাইট ডিউটি কেনেকৈ কৰিব ন। বলক নহ'লে আজি মটন আনিলোঁ, মানে পঠাৰ মাংস। বহুত ৰখিব লগা হ'ল, গম পাইনে, আজি বহুত ভিৰ আছিলে। ভাবিছিলোঁ ইয়াতে এনেকৈ ননভেজ খোৱা মানুহ নায়ে যিহেতু, এইবিলাক ভিৰ মানে নহ'ব, বাকী দিনত নহয়। তো যাই দেখিলোঁ ইমান ভিৰ আছিলে। আৰু এয়া দেৰি হ'ল, সেইকাৰণে পটাপট আৰু বনাই দিম। এতিয়া আপোনালোকৰ ৰেচিপিটো শ্বেয়াৰ নকৰোঁ হা, অকণমান দেখাই দিছোঁ। বাকী মটনৰ ৰেচিপি মোৰ চেনেলত দি থোৱা আছিল, শ্বৰ্টত আপোনালোকে চাই ল'ব পাৰিব। আৰু এয়া মই এতিয়া বনাই আছোঁ, বিশেষ একো মাছ বনাইছিলোঁ, বিন, গাজৰ, মটৰ, এনেকৈ এখন ভেজিটেবল ফ্ৰাই কৰিলোঁ। তাৰপিছত অমলেট আৰু মাংস, পাপৰ, এনেকৈয়ে আছিলে আমাৰ ভাতখন। ইহঁতক খোৱা হৈ গ'ল, আৰু মই সৰু ল'ৰাটোক খুৱাম যিহেতু, এনেকৈ খাই লৈ পিছত খালোঁ মই। আৰু এয়া আবেলি সময় ভাবিছোঁ অকণমান হেপী নিউ ইয়েৰ উইচ কৰোঁ বুলি পেলাই লাইভ আহিলোঁ অকণমান ফেচবুকত। আৰু মোৰ যদি ফেচবুক পেজটো চোৱা নাই, তেতিয়াহ'লে মোৰ ফেচবুক পেজটো চাই ল'ব, মই লিংকটো দি দিম বাৰু। আৰু এয়া লাইভত কথা পাতি আছিলোঁ, তাকে ল'ৰাটোৱে অকণমান ভিডিঅ' কৰি থৈ দিছিল। আৰু হাজবেণ্ডৰ লগত সৰু ল'ৰাটো শুই আছিলে, চ' অকণমান সি থাকিলে ডিষ্টাৰ্ব কৰে ন, সেইকাৰণে সি নথকাতে মানে মই লাইভটো আহি ল'লোঁ। আৰু তাৰপিছত আহি গ'লোঁ আকৌ কিটচেনলৈ। মাংস দিনৰ আছিলেই, ক'লে কি ইমান খাব ইচ্ছা নাই, পেটটো ভৰাই লাগি আছে। চ' ৰুটি মাংস খাম, তো ৰুটি বনাই আছোঁ, এতিয়া আটা মাৰি আছোঁ। আৰু বেঙেনা চপ খাম বুলি ক'লে, বেঙেনা চপ আৰু ৰুটি বনাম এতিয়া, বেলেগ একো বনাব লগা নাই।
আৰু এতিয়া বাজিলে সন্ধিয়াৰ 7টা আৰু মানুহজনক খাবলৈ দি দিলোঁ। 8টা বজাত তেওঁ ডিউটি যাবগৈ আৰু ভাবিলোঁ ইহঁতে কি কৰি আছে চাওঁ। সিহঁতে দেখিছেনে এইবিলাক কি কৰি আছে, আৰু মই যে আটা মাৰি আছিলোঁ তাৰে মনে মনে আটা লৈ আহিছে আৰু এয়া ৰুটি বেলিছে। তাকে আপোনালোককো দেখাওঁ বোলো, ইমান গোলকৈ ৰুটি বেলিছে। আমাৰ ইহঁত দুটা মানে ৰুটি বেলাত একদম ওস্তাদ দেই। আৰু তাক অকণমান সময় পঢ়ালোঁ, ডাঙৰ ল'ৰাটো সৰু ল'ৰাটো দুয়োটাকে পঢ়াই মেলি লৈ এতিয়া আৰু আমিও 9টামান বজাত খাবলৈ লৈছোঁ। ৰুটি মাংস গৰম গৰম ৰুটি বনাই দিছোঁ ইহঁতকো। আৰু এতিয়া খাই মেলি ময়ো খাই ল'লোঁ, সিহঁতকো খোৱালোঁ। খুৱাই মেলি এতিয়া আচল যুদ্ধখন মোৰ আৰম্ভ হ'ব। যিহেতু ইমান ঠাণ্ডা দিল্লীত, আৰু পানীবোৰ যে তাতকৈ বেছি ঠাণ্ডা, একেবাৰে আইচৰ পানীৰ নিচিনা, মানে আইচে জানোবা হাতত লাগিছে, এনেকুৱাকৈ বিষায় হাত। আৰু এইটো যুদ্ধ কৰাৰ আগত 10বাৰমান ভাবিবই লাগে মানে মোৰ। সঁচাই কৈছে, একদম বহুত ডাঙৰ যুদ্ধত যোৱা যেন লাগে মোৰ। সেই ঠাণ্ডাত মানে প্ৰথম যেতিয়া পানী টোপাল হাতত পৰিব ন, এনেকুৱা বিষাই যায় মানে। আৰু বাচন ধুই উঠাৰ পিছত যে মোৰ হাতখনত ফিলে নহয়, মানে মোৰ হাতখন আছেই নে নাই নে কি, মানে কোনোবাই মাৰিলেও গম নাপাওঁ, পুৰিলেও গম নাপাওঁ, এনেকুৱা হৈ যায়। আৰু গেছত সেকি মানে অকণমান নৰ্মেল কৰিব ট্ৰাই কৰোঁ। আৰু কাম কৰিব লাগিবই, যিহেতু আমাৰ কৰ্তব্য, তাকে লাগি আছোঁ। আৰু ৰাতি ধুই নথলেও দিগদাৰ হয় অকণমান, ৰাতিপুৱা মানে মোৰ ভাল নাপাওঁ মানে আৰু বাহি বাচন থৈ দিবৰ কাৰণে। পৰালৈকে মই ধুই থ'বই ট্ৰাই কৰোঁ, যাতে ৰাতিপুৱা আহি মনটো ভাল লাগে। আৰু বাহি বাচনখিনি দেখা পাই, লেতেৰা বাচনখিনি বা লেতেৰা হৈ থাকিলে পাকঘৰটো ৰাতিপুৱা সোমাবই ইচ্ছা নাযায়। আপোনালোকৰ এনেকুৱা হয়নে জনাবচোন। মোৰ কিন্তু এনেকুৱা হয়, মানে যদি ফ্ৰেছ মানে ভাল ক্লিন পাকঘৰটো দেখা পাওঁ ন, তেতিয়াই মনটো ভাল লাগে। আৰু সেই লাগি আছোঁ কামত।
আৰু আজিৰ ব্লগটো ইয়াতে সমাপ্ত কৰিলোঁ। আৰু আপোনালোকে কেনেকুৱা পালে চাই জনাবচোন। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, যিসকলে ছাবস্ক্ৰাইব নাই কৰা তেওঁলোকক কৈছোঁ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা ভুল হৈছে বা ভুল কৰিছোঁ তেতিয়াহ'লে মোৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এতিয়ালৈ আহিছোঁ, বাই। আৰু শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকক।